নমস্কাৰ আজি এটি সৰু ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আসলতে মোৰ এই ভ্লগটো লাইক বা শ্বেয়াৰ বিচাৰি বনোৱা নাই আপোনালোক সকলোৱে জানে সকলো প্ৰান্ততে বৰ্তমান বানপানীয়ে কি বিভীষিকাৰ পৰিস্থিতি কঢ়িয়াই লৈ আহিছে গতিকে আজি আমি গৈ আছোঁ আমাৰ ৰঙিয়াবাসী ৰাইজৰ সহায়ত লগতে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙিয়া সাংস্কৃতিক কৰ্মীৰ যৌথ প্ৰচেষ্টাত আমি গৈ আছোঁ ৰঙিয়াৰ পৰা কিছু দূৰ আঁতৰত য'ত এইবাৰ মাথৰি ভাঙিছিলে মানুহৰ বহুত বেয়া পৰিস্থিতি হৈছিলে বগৰীবাৰী গাঁৱলৈ গৈ আছোঁ কিছু বান সাহায্য বিতৰণ কৰাৰ উদ্দেশ্যে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আহি আমি এয়া বগৰীবাৰীৰ মাথৰিত উঠিলোঁ এয়া আপোনালোকে দেখি আছে এইখিনি ঠাইতে যিখিনি ঠাই আপোনালোকে দেখি আছে এইখিনি ঠাইতে 2020 চনৰ যিটো বানপানী আহিছিলে সেই বানপানীৰ সময়ত এইটো ঠাইতে মাথৰি ছিঙি গৈছিলে যাৰ ফলত মানুহবোৰ বহুত বিপদত পৰিছিলে কিন্তু এইবাৰ আকৌ ইয়াৰ পৰা কিছু দূৰ আগত মাথৰি ভাঙিছে তিনিটা ঠাইত গতিকে আমি ক্ৰমান্বয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি গৈ আছোঁ আগলৈ আপোনালোকে ভিডিঅ'টি শেষলৈকে কেৱল চাই থাকিব এইটো চাওক এইখিনি ঠাইতে মাথৰিটো বহুত ডাঙৰকৈ ভাঙি গৈছিলে যাৰ ফলত ইয়াৰ মানুহখিনিৰ কিমান অসুবিধা হৈছে এইবোৰ সেইটো পাৰৰ মানুহ মাথৰিটো ভাঙি যোৱাৰ ফলত নাৱেৰে তেওঁলোকে এনেকৈ অহা যোৱা কৰিবলগীয়া হৈছে কিমান কষ্ট কৰি তেওঁলোকে ইপাৰৰ পৰা সিপাৰে যাবলগীয়া হৈছে মানে মাথৰিটো মাজতে ভাঙি যোৱাৰ ফলত এয়া সকলোবোৰ আহি আছে গাঁৱৰ মানুহ মানে আমাৰ সাহায্য ল'বৰ কাৰণে আৰু এয়া চাওক ঘৰৰ পৰিৱেশ আচলতে এই পৰিৱেশবোৰ নিজৰ চকুৰে দেখাৰ পিছত কি ক'ম মানে মুখৰ পৰা একো ভাষা নোলোৱা হৈছে সঁচাকৈ বহুত বেয়া লাগিছে ইয়ালৈ আহি হয়তো আপোনালোকক কৈ বা ভিডিঅ'টো চালে আপোনালোকে অনুমান কৰিব নোৱাৰিব ইয়াৰ পৰিস্থিতিবোৰ আপোনালোকে নিজ চকুৰে দেখিলে হয়তো বুজি পালে হয় মানুহবোৰে কিমান কষ্টত থাকিবলগীয়া হৈছে চৌদিশে কেৱল পানী 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 দুই একোটা ঘৰটো একেবাৰে আপোনাৰ মাটিৰ তলত পোত গৈ আছে এইটো চাওক পকী ঘৰ কেনেকৈ মাটিৰ ওপৰতে বাগৰি আছে এইবোৰ সকলো মানুহ আছিলে কিন্তু কেৱল এতিয়া টিনপাত আৰু ভঙা বেৰবোৰ পৰি আছে এটা কিমান দিনৰ পৰাই আছে 15 দিনমানৰ পৰা ইয়াৰ স্থায়ী বাসিন্দাসকলক সুধি গম পালোঁ যে তেখেতসকলে এইদৰে মথাউৰিৰ ওপৰত আজি 15 দিন ধৰি জীৱন নিৰ্বাহ কৰি আছে এমুঠি খাই এমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে আহি আমি সেই স্থানত উপস্থিত হৈছোঁ এতিয়া আমি য'ত ৰিলিফ বিতৰণ কৰিম গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টি শেষলৈ সঁচাকৈ কিমান দুখ লগা এটি দৃশ্য কিমানজন মানুহৰ সপোনবোৰ এনেকৈ বলীয়া বানে উটুৱাই লৈ গ'ল সপোনৰ এইটো নতুনকৈ এইখিনি এটাত আপোনাৰ কিমান ঘৰমান মানুহ আছিল টোটেল